নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে এডুকেটেড কপছ। অসম পুলিচৰ যিটো প্ৰচেছ হৈ আছে যে কাইলৈৰ পৰা আমাৰ অসম পুলিচ ABUB CDOBN বা APRৰ ফিজিকেল টেষ্ট ষ্টাৰ্ট হ'ব। তো গতিকে সকলোলৈকে বেষ্ট অফ লাক। যিসকলে আমাৰ এডুকেটেড কপছ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকৰ লৈও শুভেচ্ছা থাকিলে, বেছি এটা বিশেষ শুভেচ্ছা জনালোঁ তেওঁলোকৰ বাবে। ভালদৰে দিয়ক, ভালদৰে দিনটো যাওক আপোনালোকৰ, যিখিনি মনে ভাবি আছে সেইখিনি হৈ যাওক। বাকী ভিডিঅ'টো এটা ইম্পৰ্টেণ্ট ভিডিঅ', কাৰণ সেই দিনটোত আপোনালোকৰ যিদিনা আপোনালোকৰ ইণ্টাৰভিউ ডেট, সেই দিনটোত আপোনালোকৰ মৰ্ণিঙৰ পৰা একেবাৰে এণ্ডলৈকে কি প্ৰচেছটো কেনেকুৱা হ'ব সেই বস্তুখিনি মই আপোনালোকক, যাতে তাত গৈ আপোনালোকৰ খেলিমেলি নালাগে, সেই বস্তুখিনি মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনালোকক শ্বেয়াৰ কৰিব লৈছোঁ। ঠিক আছে, তো কথা হ'ল আছাম পুলিচ ABUB APRৰ ফিজিকেল টেষ্ট 3 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়া প্ৰচিডিউৰ্ছ অফ দ্য ডে অফ PST এণ্ড PET। অ'কে, ফাৰ্ষ্ট পইণ্টটো মই ৰাখিছোঁ, এণ্ট্ৰি ইন দ্য ভেনু ষ্টাৰ্ট 5:30 AM to 6:30 AM। মানে আপোনালোকক প্ৰায় 5:30 বজাৰ পৰা মৰ্ণিং 5:30 পৰা 6:30 ভিতৰত আপোনালোকক ফিল্ডত এণ্ট্ৰি কৰাব। মানে আপোনালোকে ভেনুৰ ভিতৰত সোমাব পাৰিব, তাৰ আগলৈকে আপোনালোকক বাহিৰতে ৰাখি থোৱা হ'ব। আপোনালোকে লাইন আপ হৈ থাকিব, লাইন কৰিব আৰু নিজৰ শ্লটটো যিমান পাৰে মৰ্ণিং সোনকালে আহি লৈ ল'ব। কাৰণ কেণ্ডিডেট যিহেতু বহুত বেছি, গতিকে যদি আপোনালোকে মৰ্ণিং টাইমত ৰানিং কৰি ভাল পায় তেতিয়াহ'লে শ্লটটো মোটামুটি ৰাতিপুৱা 3টামান বজাতে আপোনালোকে লৈ ল'ব, নহ'লে শ্লট নাপাব, বহুত দীঘল লাইন লাগি থাকিব। আৰু তেতিয়া মৰ্ণিং ৰানিং কৰি ভাল পোৱাখিনিয়ে পাছত যেতিয়া ৰ'দত যেতিয়া ৰানিং কৰিবলগীয়া হ'ব তেতিয়া অলপ প্ৰব্লেম পাবও পাৰে। গতিকে নিজৰ সুবিধাটো চাই পিনি আপোনালোকে নিজৰ শ্লটটো ৰাতিপুৱা কোনোবা এজন গাৰ্জেণ্টৰ হতুৱাই ৰখাই দিব। ঠিক আছে, এণ্ট্ৰি কৰাৰ সময়ত আপোনালোকৰ এটা ID প্ৰুফ, ফটো একপি এনেকুৱা আপোনালোকে হাতত ৰাখিব, যিটো চাই আপোনালোকৰ এণ্ট্ৰি কৰাব। ঠিক আছে, সেইটো নকৰাবও পাৰে, হয়তো এডমিট কাৰ্ডখন চাই বা আপোনালোকৰ PST যিখন এপ্লিকেশ্যন ফৰ্মখন বা কিবা এনেকুৱা এটা চাই পিনি আপোনালোকক ভিতৰত এণ্ট্ৰি কৰাব, নৰ্মেল সেইটো। ঠিক আছে, তো নেক্সট 2 নম্বৰত যেতিয়া ভিতৰলৈ আপোনালোকে সোমাই যাব গ্ৰাউণ্ডৰ ভিতৰলৈ, তেতিয়া আপোনালোকৰ তাত গৈ প্ৰথম হ'ব আপোনালোকৰ এটা নৰ্মেল ডকুমেণ্ট ভেৰিফিকেশ্যন, যে ডকুমেণ্টছখিনি আপোনালোকৰ ক্লিয়াৰকৈ আনিছেনে নাই, কি কি আছে কি নাই, সেই বস্তুখিনি আপোনালোকৰ এটা ভেৰিফিকেশ্যন কৰাব। সেই ভেৰিফিকেশ্যন কৰোৱাৰ পাছত আপোনালোকক চেষ্ট আৰু হাইটৰ টেষ্টৰ বাবে লাইন আপ কৰাব, আৰু তাৰপিছত এজনকৈ চেষ্ট আৰু হাইটটো জুখি যাব। যিসকলৰ চেষ্টৰ অলপ প্ৰব্লেম আছে, যে 1 চেণ্টিমিটাৰ বা 1 mm কিবা কম আছে, তেওঁলোকে চেষ্টটো ফুলাওঁতে অলপ নিজৰ যিটো বডিটো অলপ বেছিকৈ ফুলাব ট্ৰাই কৰিব, অলপ টেকনিক আছে সেইখিনি চাই ল'ব। আৰু হাইটৰ যিসকলৰ প্ৰব্লেম আছে তেওঁলোকেও অলপ ইউটিউবত চাৰ্চ কৰি চাই ল'ব, আৰু যি হ'ব ভালেই হ'ব, আপোনালোকে ইমান টেনশ্যন ল'বলগীয়া নাই। ঠিক আছে, গতিকে দিনটো যিহেতু কাইলৈ আহিলেই, গতিকে ইমান ভাবিবলগীয়াও নাই, আজি ইমান পেনিক নহ'ব। গতিকে চেষ্টৰ আৰু হাইটৰ টেষ্টৰ পাছত আপোনালোকক মেডিকেল টেষ্টৰ কাৰণে লৈ যাব। মেডিকেল টেষ্টত আপোনালোকক প্ৰথমতে নক নি, আই ভিজনছ, ফ্লেট ফুট এনেকুৱা বস্তুবোৰ চাব, ডক্টৰে পৰীক্ষা কৰিব, আৰু যদি কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে হয়তো আপোনালোকক ৰিজেক্ট কৰিব। আৰু যদি মাইনৰ প্ৰব্লেমত ৰিজেক্ট নকৰে, মেজৰ যদি কিবা প্ৰব্লেম থাকে, তো তেতিয়াহ'লে আই ভিজনত মেবি 6/6, 6/9 এনেকুৱা মানলৈকে আপোনালোকক একচেপ্ট কৰিব, কিন্তু তাৰপাছত আপোনালোকক একচেপ্ট নকৰে, আপোনালোকৰ ৰিজেক্ট হৈ যাব। তো যেতিয়া মেডিকেল পাছ কৰাৰ পাছত আপোনালোকক এখন শ্লিপ দিব যে মেডিকেলত আপোনালোকে কোৱালিফাই কৰিলে, তো মেডিকেল চেষ্ট, হাইট আৰু মেডিকেলৰ এখন শ্লিপ দিব। আৰু সেই শ্লিপখন নি পিনি আপোনালোকে ৰানিং যিডোখৰত মানুহ, তাতে আছাম পুলিচৰ মানুহ থাকিব, তাতে আপোনালোকক বহাই সেই শ্লিপখন লৈ আপোনালোকক ৰানিঙৰ বাবে 15 to 13 মিনিট আপোনালোকক ৰেষ্ট দিব। ঠিক আছে, ৰেষ্ট দিয়াৰ পাছত আপোনালোকে সেই ৰেষ্টৰ টাইমতে এখন চেষ্টত এটা নাম্বাৰ লগাই দিব। নাম্বাৰটো যিহেতু ধৰক আপোনালোকৰ ৰানিঙত কিমান টাইম লগালে, আপুনি প্ৰতিটো ৰাউণ্ডত কিমান পাক লগালে বা কিমান টাইম কনজিউম কৰিলে, সেই বস্তুখিনি চাবলৈ আপোনালোকৰ এখন ডিটেক্টৰ টাইপ এটা বস্তু আপোনালোকৰ চেষ্টত লগাই ল'ব। আৰু যিটো বস্তু আপোনালোকে ভালদৰে বান্ধি ল'ব, কেতিয়াবা খুলি যায়, পৰি যায়, তেতিয়া যদি ধৰক এপাকত আপোনালোকৰ খুলি পৰি গ'ল, তেতিয়া সেই পাকটো আপোনালোকৰ কাউণ্ট নহ'ব, আকৌ মাৰিব লাগিব আপুনি। গতিকে সেইটো বস্তু চাই ল'ব, ভালকৈ ভালকৈ বান্ধি ল'ব। ৰানিং কৰিবলৈ লৈ যাব। ৰানিং কৰি হোৱাৰ পাছত আপোনালোকে যদি পাছ কৰে, আপোনালোকে পাছ কৰাৰ লগে লগে আপোনালোকৰ লং জাম্পৰ কাৰণে প্ৰায় 1 মিনিটৰ পৰা 5 মিনিটমান টাইম পাব, তাতকৈ বেছি নাপায়। হয়তো বেছিকৈ পাবও পাৰে যদি কেণ্ডিডেটৰ ভিৰটো বেছি থাকে, তেতিয়াহ'লে পাব। আৰু যদি কেণ্ডিডেটৰ ভিৰ নাথাকে তেতিয়াহ'লে 1 মিনিট to 5 মিনিট, উইদিন 5 মিনিটৰ ভিতৰত আপোনালোকক লং জাম্পৰ বাবে লৈ যাব। লং জাম্প কৰাৰ পাছত একেই প্ৰচেছ, 5 মিনিটমানৰ পাছত যদি চিন আপৰ বাবে প্ৰয়োজন হয়, মানে ধৰক আপোনালোকে UBত নালাগে, মেবি AB আৰু CDOBNত চিন আপৰ প্ৰয়োজন হ'ব, গতিকে চিন আপৰ বাবে আপোনালোকক লৈ যাব। ঠিক আছে, আফটাৰ এই গোটেই বস্তুটো, তিনিটা বস্তুতে আপোনালোকে যেতিয়া পাছ কৰিব, মেডিকেল, ৰানিং, লং জাম্প, চিন আপ, এই বস্তুকেইটাত পাছ কৰাৰ পাছত আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে লৈ যাব।
যেটো ফাইনেল হ'ব আৰু তাতে আপোনালোকক অল ডকুমেন্টছ যিমানখিনি আপোনালোকৰ মেট্ৰিকৰ পৰা আদি কৰি কাষ্ট সাৰ্টিফিকেট বা ডেট অফ বাৰ্থ সাৰ্টিফিকেট পান কাৰ্ড ভোটাৰ কাৰ্ড যিমানখিনি ডকুমেন্ট লাগে গোটেই ডকুমেন্টখিনি আপোনালোকে লৈ যাব অৰিজিনেল কপি প্লাস দুখন এখন জেৰক্স কৰিও লৈ যাব আৰু প্লাস দুটামান ব্ল্যাঙ্ক পেপাৰো ৰাখি থব লগত ব্ল্যাঙ্ক জেৰক্স A4 সাইজৰ পেপাৰ কেইটামানো ৰাখি থব লগতে পেনটো নিব নাপাহৰিব পেনটো লৈ যাব এই গোটেই প্ৰসেসটো ডকুমেন্ট ভেৰিফিকেশনৰ পাছত আপোনালোকক প্ৰায় 30 to 1 আৱাৰৰ ভিতৰত আপোনালোকে গ্ৰাউণ্ডৰ ভিতৰতে থাকিব লাগিব আৰু এখন পাৰফৰম্যান্স স্লিপ দিব যেটো বহুত বেছি ইম্পৰ্টেন্ট আগতে এনেকুৱা এক্সপেৰিয়েন্সো হৈছে মানুহৰ ক্যান্ডিডেটৰ যে তেওঁলোকে কমপ্লিট হোৱাৰ পাছত ডকুমেন্ট ভেৰিফিকেশনৰ পাছত এই পাৰফৰম্যান্স স্লিপটো নুলুৱাকে গুচি আহে তো গতিকে এই বস্তুটো পাহৰি নাযাব কাৰণ পাৰফৰম্যান্স স্লিপটো যদি নাথাকে সৰি যদি এই স্লিপটো নাথাকে তেন্তে আপোনালোকে পাছত যদি কেনেবাকে আপোনালোকৰ নাম নাহে বা কিবা প্ৰবলেম হয় প্ৰসেস কৰিব লগা হয় আগলে তেতিয়া হলে সেই প্ৰসেসটো কৰিব নোৱাৰিব ঠিক আছে তো ওভাৰঅল গোটেই প্ৰসেসটো গম পালে আপোনালোকে যিমান পাৰে সোনকালে যাব গৈ লাইন আপ হ'ব লাইন আপৰ পাছত নিজৰ স্লটটো বুক কৰাৰ পাছত এটা কাম কৰিব আপোনালোকে গাৰ্জেন এজন লৈ যাব কোনবা গাৰ্জেন এজন লৈ তাতে লাইন আপ কৰাই দিব কাৰণ আপোনালোকে যদি 5:30 টাৰ পৰা বা 4:30 টাৰ পৰা যদি লাইন কৰি থাকে তেতিয়াহলে আপোনালোকৰ ৰানিং হলে বহুত প্ৰবলেম হৈ যাব ছোৱালীখিনিৰ বিশেষকৈ ল'ৰাখিনিৰ পৰা প্ৰবলেম নাই তো ডকুমেন্টখিনি আকৌ এবাৰ চেক কৰি লওক আজি দিনটোত কি ডকুমেন্ট লাগিব মেট্ৰিকৰ গোটেই ডকুমেন্টছখিনি ল'ব হায়াৰ সেকেন্ডাৰী যিখিনি প্ৰয়োজন হয় সেইখিনি গোটেইখিনি ডকুমেন্টছ ল'ব কম্পিউটাৰৰ যদি ডকুমেন্টছ বিচাৰিছিলে সেইখিনি ল'ব এনসিসি যাৰ আছে তেওঁলোকে এনসিসিৰ ল'ব হোম গাৰ্ডৰ যিখিনি সাৰ্টিফিকেট আছে সেইখিনি ল'ব বাকি ডেট অফ বাৰ্থ বাৰ্থ সাৰ্টিফিকেট আৰু কাষ্ট সাৰ্টিফিকেট EWS যদি আছে EWS সাৰ্টিফিকেট এই গোটেই অল ডকুমেন্টছ যিমানখিনি ডকুমেন্টছ আছে এটা ফাইল কৰি ভালদৰে লৈ যাব লগতে গোটেই ডকুমেন্টছখিনিৰে এটা বা দুটা জেৰক্স কপি লৈ যাব আৰু নিজৰ ফটো প্ৰায় 5 কপি মান আপোনালোকে লগত ৰাখি দিব আৰু দুটামান ব্ল্যাঙ্ক A4 সাইজৰ পেপাৰো লগত ৰাখিবলৈ নাপাহৰিব ঠিক আছে তো ABUB APRO CDOBN ৰ যিসকলে এপ্লাই কৰিছিলে সকলোলৈকে শুভেচ্ছা থাকিলে এডুকেটেড কোপ চেনেলটোৰ ফালৰ পৰা ভালদৰে যাওক দিনটো বাকি বহুতৰ কোৱেশ্চন কৰি আছে যে সাব ইন্সপেক্টৰৰ এক্সাম কেতিয়া হ'ব সাব ইন্সপেক্টৰৰ এক্সাম হতো অকনমান দেৰি হ'ব মেবি কাৰণ যেহেতু এতিয়া কাইলৰ পৰা স্টাৰ্ট হৈ যাব ABUB গতিকে একে ওভাৰলেপিং কেতিয়াও নকৰে সানডে আছে অক্টোবৰত 6 অক্টোবৰ 13 অক্টোবৰ 20 অক্টোবৰ আৰু 27 অক্টোবৰত মোটামুটি গোটেইকেইটাতে এক্সাম আছে 6 অক্টোবৰটো খালি আছে মেবি আৰু স্লট সানডে নৱেম্বৰত আছে 3 নৱেম্বৰ 10 নৱেম্বৰ 17 নৱেম্বৰ আৰু 24 নৱেম্বৰ মেবি ওভাৰঅল মই যদি চাবলৈ যাওঁ তেতিয়াহলে সাব ইন্সপেক্টৰ 2024 ৰ এক্সাম ডিসেম্বৰ জানুৱাৰী হয়তো ফেব্ৰুৱাৰীও পাই যাব পাৰে ফেব্ৰুৱাৰী নাপায় ডিসেম্বৰ জানুৱাৰী ভিতৰত কমপ্লিট হৈ যাব জানুৱাৰীত আপোনালোকৰ যদি ৰিটেন হৈ যায় ফিজিক্যালটো 15 ডেজৰ পাছত হলে ফেব্ৰুৱাৰীত ফিজিক্যাল হৈ যাব ফেব্ৰুৱাৰী ইণ্ডলে আপোনালোকৰ ৰিজাল্ট ওলাই যাব আৰু মাৰ্চৰ বিত্তীয় বৰ্ষ শেষ হোৱাৰ আগত এই গোটেই প্ৰসেসখিনি ক্লিয়াৰ হৈ যাব সাব ইন্সপেক্টৰ এতিয়ালৈকে যিমানখিনি এডভাৰটাইজমেন্ট হৈ গ'ল গোটেই বস্তুখিনিৰে প্ৰসেস কমপ্লিট হৈ যাব তো ধৰি লওক ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত আপোনালোকৰ সাব ইন্সপেক্টৰৰ এক্সাম ৰিটেন এক্সাম হ'বলৈ গৈ আছে বাকি শুভেচ্ছা থাকিলে সকলোলৈ জয় অসম জয় ভাৰত জয় হিন্দ